নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম জবছ নিউজলৈ। সো বন্ধুসকলৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম কেনেকৈ আপোনালোকে আসাম ফৰেষ্ট ৰিজাল্ট চাব পাৰিব। যদি ফ্ৰেণ্ডছ আপোনালোকে যদি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এক্সামবোৰ দিছে আৰু তাতে ফিজিকেলত আপোনালোকে পাছ কৰিছে, ঠিক আছে। সো কাট অফ কিমান হ'ব, আপোনালোকে ৰিটেন দিব পাৰিবনে নাই, এই বিষয়ে আপোনালোকক জনাম। সো ফ্ৰেণ্ডছ, ইয়াতে আপোনালোকে এটা বস্তু মনত ৰাখিব, যদি আপোনালোকে ফৰেষ্টৰ গ্ৰেড 1 আপোনালোকে পাছ কৰিছে তেনেহ'লে ইতিমধ্যে আপোনালোকৰ এডমিটটো ৰিলিজ হৈ গৈছে। আপোনালোকে কাট অফ মাৰ্ক নোচোৱাকৈ আপোনালোকে ৰিটেন দিব পাৰিব। যোনে যোনে আপোনালোকৰ গ্ৰেড 1ৰ বাবে ফিজিকেল পাছ কৰিছে তেওঁলোকে সকলোৱে ৰিটেন এক্সামটো দিব পাৰিব। সো ইতিমধ্যে এডমিট কাৰ্ডখন ৰিলিজ হৈ গৈছে। সো এডমিট কাৰ্ডখন আপোনালোকে আমাৰ ৱেবছাইটৰ জৰিয়তে ডাউনলোড কৰি ল'ব। সো ফ্ৰেণ্ডছ, এতিয়া কথা হ'ল যে বাকী যিবোৰ পোষ্ট আছিল সেই পোষ্টবিলাকৰ বাবে আপোনালোকৰ কাট অফ মাৰ্ক কিমান হ'ব আৰু কাট অফ মাৰ্ক এইটো কেতিয়া দিব, ঠিক আছে। সো কাট অফ মাৰ্কটো চাবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰিব। তাতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো পেজ আপোনালোকৰ অপেন হ'ব। সো ফ্ৰেণ্ডছ, এটা কথা জনাই দিওঁ, এতিয়ালৈকে আমাৰ অফিচিয়েল কাট অফ মাৰ্ক অথবা ৰিজাল্ট এতিয়ালৈকে পাব্লিছ হোৱা নাই, কিন্তু যিকোনো মুহূৰ্তত কাট অফ মাৰ্ক পাব্লিছ হ'ব পাৰে। সো এইটো পেজ আপোনালোকে সদায় ভিজিট কৰি থাকিব এবাৰ হ'লেও, কিয়নো ইয়াতে কাট অফ মাৰ্ক ৰিলিজ হোৱাৰ লগে লগে ইয়াতে আপোনাৰ আপডেট হৈ যাব। সো ফ্ৰেণ্ডছ, ইয়াতে এইটো পেজত অহাৰ লগে লগে তলত স্ক্ৰল ডাউন কৰিব। তলত স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকে কাট অফ মাৰ্ক ষ্টেটাছ ইয়াতে চাব পাৰিব। সো ইয়াতে চাব পাৰে কাট অফ মাৰ্ক ষ্টেটাছ, ইয়াতে নট ডিক্লেয়াৰ্ড বুলি লিখা আছে। সো কাট অফ মাৰ্কটো আপোনালোকৰ ৰিলিজ দিয়াৰ লগে লগে ইয়াতে ডিক্লেয়াৰ্ড বুলি দেখাব। আৰু মেৰিট লিষ্ট যদি আপোনালোকে আগৰ হৈ যোৱা পৰীক্ষাত ৰিটেন অথবা যিকোনো সকলোবোৰ ষ্টেপছ আপোনালোকে যদি এপেয়াৰ কৰিছে তেনেহ'লে আপোনালোকৰ যদি মেৰিট লিষ্ট ওলাব লগা আছে তে মেৰিট লিষ্টৰ ষ্টেটাছ ইয়াতে আপোনালোকে চাব পাৰিব। আৰু ৰিজাল্টটো কেতিয়া দিব, ইয়াতে ৰিজাল্ট ডেট ইয়াতে এক্সপেক্টেড এপ্ৰিলত ৰিজাল্ট হ'ব লগা এখন এক্সপেক্টেড আছে। চ' ইয়াতে আপোনালোকৰ এপ্ৰিল বুলি লিখা আছে। চ' ইয়াতে ৰিজাল্ট ষ্টেটাছ যদি ৰিজাল্টটো ডিক্লেয়াৰ্ড হয় ইয়াতে ডিক্লেয়াৰ্ড বুলি আহিব নথবা ইছ্যুড বুলি আহিব। চ' ইয়াতে আপোনালোকৰ ষ্টেটাছখন চালে হ'ল, ঠিক আছে। যদি ইয়াতে নট ডিক্লেয়াৰ্ড লিখা থাকে চ' আপুনি তলত একো চাব লগা একো নাই, কিয়নো ৰিজাল্টটো এতিয়াও পাব্লিছ হোৱা নাই। চ' যদি ইয়াতে আপোনাৰ ডিক্লেয়াৰ্ড বুলি লিখা থাকে তেনেহ'লে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব লাগিব। তলত স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকৰ কাট অফ মাৰ্ক ইয়াতে অফিচিয়েলি ৰিলিজ হোৱাৰ লগে লগে ইয়াতে কাট অফ মাৰ্কটো আপোনালোকে আহি যাব। ইয়াতে আপোনাৰ কাট অফ মাৰ্কটো দেখিবলৈ পাব, য'ত এতিয়া লিখা আছে চেক দিছ ছেকশ্যনছ once the cut off mark is officially declared. so officially cut off mark to declare হোৱাৰ লগে লগে ইয়াতে আপোনালোকে কাট অফ মাৰ্কটো পাই যাব। সো ইয়াতে মেৰিট লিষ্ট আপোনালোকে ইয়াতে মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব। সো ফ্ৰেণ্ডছ, ইয়াতে ইম্পৰ্টেণ্ট লিংকছ, সো ইম্পৰ্টেণ্ট লিংকছ এইটো হ'ল আপোনাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ছেকশ্যন। সো ইয়াতে ৰিজাল্টৰ লিংক, অফিচিয়েল ৰিজাল্টৰ নটিফিকেশ্যন যদি ওলায় এইটোৰ লিংক আৰু কাট অফ মাৰ্ক এইবোৰ গোটেইবোৰ ইয়াতে আপোনালোকে পাব। চ' ফ্ৰেণ্ডছ, আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল যে এইটো পেজ আপোনালোকে সঘনাই চাই থাকিব এবাৰ হ'লেও, কিয়নো যিকোনো অফিচিয়েল আপডেটছ আহিলে বা আন ধৰণৰ আপডেটছ আহিলেও ইয়াতে আপোনাৰ ৰিজাল্ট ৰিলেটেড যিকোনো আপডেটছ আহিলে আপোনালোকে ইয়াতে আপডেটছবোৰ পাই যাব। চ' ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিব। যদি ভিডিঅ'টো আপোনালোকক সহায় কৰে ভিডিঅ'টো প্লিজ এখন লাইক কৰিব আৰু যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।